নমস্কাৰ বন্ধুসকল আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম বডি শেপৰ বিষয়ে তো বডি শেপৰ বিষয়ে কিয় জানিব লাগে চাওক এতিয়া আমি যদি স্মাৰ্ট ষ্টাইলিশ দেখিব বিচাৰো তেতিয়াহলে আমাৰ জানিব লাগিব আমাৰ দুনিয়া ড্ৰেছ আপ কেনেকা হ'ব তো যদি দুনিয়া ড্ৰেছ আপ কৰিব বিচাৰো আমাৰ তেতিয়াহলে আমাৰ জানিব লাগিব আমাৰ বডি শেপৰ বিষয়ে তো সেই কাৰণে আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম বডি শেপৰ বিষয়ে Number 1 আছে rectangle, number 2 আছে triangle, number 3 আছে trapezoid, number 4 আছে oval আৰু অৱশেষত number 5 আছে inverted triangle। তো এনে 5 প্ৰকাৰৰ বডি টাইপ হয়। তো এতিয়া আমি জানিম এই 5 প্ৰকাৰৰ বডি টাইপৰ মেজাৰমেন্ট কি। নাম্বাৰ 1ত rectangle। তো এই বডি টাইপ হ'বলৈ আমাৰ চেষ্ট আৰু ওয়েষ্ট আৰু হিপ এই তিনিটা একে সমান থাকিব। যদি এই তিনিটাৰ মেজাৰমেন্ট জোখমাখ একে থাকে তেতিয়াহ'লে আমাৰ বডি টাইপ হ'ব rectangle। নাম্বাৰ 2ত হ'ল triangle। তো triangle বডি শেপ হ'বলৈ আমাৰ চেষ্টটো ওয়েষ্টতকৈ ডাঙৰ থাকিব লাগিব আৰু ওয়েষ্টটো হিপতকৈ ডাঙৰ থাকিব। তাৰ মানে চেষ্টটো ওয়েষ্টতকৈ ডাঙৰ থাকিব আৰু ওয়েষ্টটো হিপছতকৈ ডাঙৰ থাকিব তেতিয়াহ'লে আমাৰ বডি টাইপ হ'ব ট্ৰায়াঙ্গেল। নাম্বাৰ 3 হ'ল ট্ৰেপেজিয়ড। ট্ৰেপেজিয়ড বডি টাইপ হ'বলৈ হ'লে আমাৰ চেষ্টটো ওয়েষ্টতকৈ ডাঙৰ থাকিব লাগিব আকৌ চেষ্টটো হিপছতকৈ ডাঙৰ থাকিব। তাৰ মানে ইয়াত আপোনাৰ চেষ্টটো ওয়েষ্টতকৈ ডাঙৰ থাকিব ওয়েষ্টটো আকৌ হিপছতকৈ ডাঙৰ থাকিব কিন্তু তাৰ মাজৰ ডিফাৰেন্স যোনটো থাকিব এইটো 1 পৰা 2 সেন্টিমিটাৰ তেনেকা ডিফাৰেন্সটো থাকিব। তাৰ মানে চেষ্টটো সবতকৈ ডাঙৰ থাকিব হিপছটো সৰু থাকিব হিপছতকৈ আকৌ ওয়েষ্টটো আৰু চেষ্টটো এই তিনিটাৰ মাজত আপোনাৰ 2-3 সেন্টিমিটাৰ ডিফাৰেন্স থাকিব তেতিয়াহ'লে আপোনাৰ বডি টাইপ হ'ব ট্ৰেপেজিয়ড। নাম্বাৰ 4ত হৈছে ওভেল টাইপৰ বডি শেপ। এই বডি শেপত আপোনাৰ ওয়েষ্টটো চেষ্টতকৈ ডাঙৰ থাকিব আকৌ হিপছতকৈ ডাঙৰ থাকিব। তাৰ মানে এইটো দেখাতে ডিম আকৃতিৰ নিচিনা তাৰ মানে মাজৰখিনি অলপ দীঘল থাকিব ওপৰৰ আৰু তলৰখিনি সৰু থাকিব। সেই কাৰণে ইয়াত আপোনাৰ চেষ্টটোকৈ ওয়েষ্ট ডাঙৰ থাকিব আকৌ হিপছতকৈ ওয়েষ্ট ডাঙৰ থাকিব তেতিয়াহ'লে আপোনাৰ বডি টাইপ হ'ব ওভেল। অৱশেষত নম্বৰ 5ত ইনভাৰ্টেড ট্ৰায়াঙ্গেল। এই বডি টাইপত আপোনাৰ চেষ্টটো ওয়েষ্টতকৈ ডাঙৰ থাকিব আকৌ ওয়েষ্টটো হিপছতকৈ ডাঙৰ থাকিব। যদি তেনেকা হয় তেতিয়াহ'লে আপোনাৰ বডি টাইপ হ'ব ইনভাৰ্টেড ট্ৰায়াঙ্গেল।